হেল্ল' গাইছ, কি খবৰ? সকলোৱে ভালে আছে? মোৰ ইউটিউব চেনেল ৰিকু হাজৰিকা আপোনালোকে চাই আছে। মোৰ ইউটিউব চেনেল ৰিকু হাজৰিকা। মোৰ চেনেলটো আহিছে যদি প্ৰথম হৈছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আজি গৈ আছোঁ গুৱাহাটী ৰঙিয়াত। আজি মানে অধিৱেশন আছে, শ্ৰীমন্ত সংঘৰ অধিৱেশন আছে আৰু আপোনালোকক আমিও চাওঁ। আপোনালোককো দেখুৱাম পৰিৱেশবিলাক। ভাল পালে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি ৰঙিয়া পাছ আছে যদি কমেণ্ট এটা কৰি দিব আৰু ধুনীয়াকৈ চাই থাকিব। আৰু মই শ্ৰীমন্ত সংঘৰ চব দুখন ভকতবৃন্দ আহিছে, আইমতীসকল চব আহিছে আৰু আপোনালোকৰ শ্ৰীমন্ত সংঘৰ অধিৱেশন দুখাই থাকিম ৰঙিয়াত আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। এতিয়া আমি ট্ৰেইনত যাম, ট্ৰেইনৰ পৰিৱেশটো দেখুৱাম আপোনালোকক। যোৱা ব'লক আৰম্ভ কৰিম। ধুনীয়াকৈ বেগ চেগ লৈ লৈছোঁ, দেখিছে আপোনালোকে। ৰঙিয়ালৈ যাবলৈ দেখিছে বেগ, এইটো এটা বেগ, এইফালে এইটো এটা বেগ দেখিছে ৰঙা। এইফালে দেউতা ওলাই আছে দেখিছে। ধুনীয়াকৈ যাম আৰু ৰঙিয়ালৈ। মায়ে ওলাই আছে ধুনীয়াকৈ, বোলে দেউতা ৰাস্তাত ৰখি আছে গাড়ী আহিব বুলি। ধুনীয়াকৈ ওলাই আছে। চাওক ব'লক, দেৰি নকৰোঁ, ভিডিঅ'টো ফুলগুৰিৰ পৰা আকৌ আৰম্ভ কৰিম। মানে ট্ৰেইনত উঠাখন। হেল্ল' গাইছ, এতিয়া আমি ফুলগুৰি ষ্টেচন পালোহি। ধুনীয়াকৈ আছোঁ, ট্ৰেইন আহিব বুলি দাদা ৰখি আছে। এইফালে মা আইতা দেউতাহঁত ৰখি চাওক, কাকা আহিছে। এতিয়া চাব অধিৱেশন কেনেকৈ পালে কমেণ্ট কৰি জনাব। দেখি পেলাই চাই দিব, ট্ৰেইন আহিব এতিয়া অলপ সময় পিছত। ট্ৰেইনো আপোনালোকৰ পৰিৱেশখিনি দেখুৱাম ব'লক। এতিয়া চাওক আমি ট্ৰেইনত উঠিলোঁ, ধুনীয়াকৈ গৈ আছোঁ ট্ৰেইনত। এয়া দেখিছে পথাৰ, কেনেকুৱা পালে এতিয়া কমেণ্ট কৰি জনাব। গৈ আছোঁ এয়া ধুনীয়াকৈ ট্ৰেইনত। গুৱাহাটী পালে আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ দেখাম আৰু অধিৱেশন চাই থাকিব। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ব'লক আৰম্ভ কৰোঁ। আমি গুৱাহাটী পালোহি, চাওক দেখিছে গুৱাহাটী পালোহি। এনেকৈ দোকান দেখিছে গুৱাহাটীত আৰু সামগ্ৰীৰ দোকান গুৱাহাটীত। আৰু বেছি সময় নাই, ৰঙিয়া ভিডিঅ' দেখাইছোঁ ব'লক। এতিয়া আমি পালোঁ ৰঙিয়া অধিৱেশনত। ভালকৈ চাই দিব স্কুলতো চাওক আৰু আমাৰ পৰিৱেশটো দেখিছে। আমি গ্ৰন্থমেলা চাব আহিলোঁ, চাওক গ্ৰন্থমেলা মানুহ চাওক মানুহ চাওক। আপুনি চাওক কেনেকুৱা মানুহ, বহুত মানুহ দেখিছে গ্ৰন্থমেলাত। আপোনালোকে আমি চাই থাকিব দেই এণ্টলৈকে ভিডিঅ'টো। বহুত মানুহ দেখিছে, কিমান মানুহ চাওক। কিমান মানুহ দেখিছে গ্ৰন্থমেলা। এইটো হৈছে লাচিত বৰফুকন, দেখিছেনে? ধুনীয়াকৈ চাওক, জুম কৰি থৈছে চাওক। পিছত কেনেকৈ চাই আছে খাবলৈ, ভিডিঅ'টো চাব দেই। কেনেকুৱা পালে ধুনীয়া লাচিত বৰফুকন টাৱাল লৈ আছে চাওক। দেখিছা ধুনীয়া ধুনীয়া মূৰ্তি সজোৱা আছে। এইটো হাতী দেখিছে, কলগছ দেখিছে, ধৰি আছে কলগছ চব। ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। চব সজোৱা ধুনীয়াকৈ বাঁহে বেতৰ বস্তু চব। এইটো হৈছে গড় চব ধুনীয়াকৈ। হেল্ল' গাইছ, এতিয়া শিবিৰ পৰা ওলাই আহিলোঁ, আপোনালোকে দেখিছে
চাওক ধুনীয়াকৈ যাম এতিয়া ওপৰত ভিডিঅ' আহিছে ধুনীয়াকৈ আহিছে চাওক আৰু পতাকা উত্তোলন কৰিব চাব ভিডিঅ'টো সম্পূৰ্ণ ব'লক ভাগৱত আৰম্ভ হ'ব এতিয়া যাত্ৰা এতিয়া চাওক কেনেকৈ যাব জয় গুৰু শংকৰ Oh yeah, go on. গাইজ এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ তেতিয়াহ'লে বাই বাই অধিবেশন চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব আৰু ভাল পালে এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু মই চেনেলটো আগবাঢ়ি গৈ থাকক আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকোঁ বাই বাই এতিয়া